নমস্কাৰ আসসালামু আলাইকুম ফ্ৰেণ্ডছ কেনে আছে আপোনালোক আশা কৰোঁ আপোনালোক ভালে আছে মই আজি বনাবলৈ ওলাইছোঁ ৰঙালাও ঠাৰিৰ চব্জি ভিডিঅ'টো আৰম্ভ কৰাৰ আগত বন্ধুসকল আপোনালোকলৈ এক অনুৰোধ থাকিল মোৰ চেনেলটো আপোনালোকে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল পায় শেয়াৰ এটাও কৰি দিব আহকচোন বন্ধুসকল আমাৰ চব্জিখন বনাবলৈ আমাৰ কি কি প্ৰয়োজন হ'ব চাই লওঁ এয়া মই ৰঙালাও আগৰ টান ঠাৰি চুচ গুচাই লৈছোঁ আৰু কাটি লৈছোঁ আলু লৈছোঁ দুটা ভাতকেৰেলা লৈছোঁ তিনিটা মই সৰু সৰুকৈ কাটি লৈছোঁ ৰঙালাওৰ চিটা ডখৰকে কাটি লৈছোঁ মছলা লাগিব জিৰা গুড়ি এচামুচ এভৰিডে মিট মছলা এচামুচ পাঁচফোৰণ এচামুচ আৰু হালধি এচামুচ আদা বটা 2 চামুচ লাগিব আৰু জলকীয়া 4-5টা মান ৰঙালাও আগৰ ঠাৰি মই কাটিব লৈছোঁ ৰঙালাও আগৰ কোমল অংশটো মই বেলেগ কৰি পিনে এই টান ঠাৰিডাল মই চুচ গুচাই সৰু সৰুকে কাটি লম আহকচোন বন্ধুসকল চব্জিখন বনাবলৈ আৰম্ভ কৰোঁ এয়া মই কেৰাহীত তেল দিলোঁ এতিয়া পাঁচফোৰণ দিছোঁ এয়া পাঁচফোৰণখিনি ভজা হৈ গ'ল এতিয়া ইয়াত জলকীয়া 5টা মান দি দিছোঁ আপোনালোকৰ ইচ্ছা অনুযায়ী জলকীয়াটো দিব আৰু মই অকমান জ্বলা খাই ভাল পাওঁ কাৰণে অলপ জ্বলাটো দিছোঁ এতিয়া ভাতকেৰেলা আৰু আলুখিনিও দি দিব লাগিব মছলাখিনিও দি দিছোঁ ইয়াত মই মিট মছলা দিছোঁ এভৰিডে মিট মছলা এচামুচ জিৰা গুড়ি এচামুচ আৰু হালধি গুড়ি এচামুচ এতিয়া নিমখ এচামুচ দিছোঁ আদা বটা 2 চামুচ এইখিনি 5 মিনিট মান মজুৱাৰ পাছত এতিয়া আমি ৰঙালাওখিনিও দি দিব লাগিব এতিয়া ঢাকনখনো মাৰি পিনে অকমান সিজিবলৈ দিম এতিয়া চাই লওঁচোন চব্জিখন এতিয়া অকমান পানী দি বৰ বেছি নহয় অকমান পানী দি চব্জিখন আকৌ ঢাকনখন মাৰি ভাপত সিজিবলৈ দিম কেইমিনিটমান তাৰ পাছতহে আমি ঠাৰিখিনিও দি দিব লাগিব এয়া আমাৰ চব্জিখিনি প্ৰায় আধা ভজা হ'ল এতিয়া ঠাৰিখিনিও ৰঙালাও আগৰ ঠাৰিখিনি চব্জিত দি দিছোঁ এইখিনি গোটেইখিনি মিলাই পিনে এইখিনি এতিয়া মই ঢাক মাৰি দিম বন্ধুসকল মোৰ 10 মিনিট মানৰ পাছত চব্জিও ৰেডি হৈ গৈছে আপোনালোকে এনেকৈ বনাই চাবচোন ঘৰত চব্জিখন বনাই খালে আপোনালোকে গম পাব চব্জিখন খাবলৈ একেবাৰে সজিনা খোৱাৰ দৰে লাগে ৰঙালাও আমি সাধাৰণতে বুঢ়া ঠাৰিবোৰ পেলাই দিওঁ কিন্তু বুঢ়া ঠাৰি নেপেলাই এনেকৈ কেতিয়াবা বনাই চাব খুব সোৱাদ হয় চব্জিখন আৰু বন্ধুসকল মই মোৰ চেনেলত বহুত সহজ ৰেচিপিসমূহ দি থাকোঁ আপোনালোকে মোৰ চেনেলটোৰ লগত থাকিব ধন্যবাদ